হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা মই গৈ আছোঁ মাজুলী, মানে ৰাস চাবলৈ। এইফালে ৰাস্তাতে কমলা দেখি মামাই কমলা ল'বলৈ সোমালে দোকান এখনত। তাৰপিছত এইফালে গৈ আমি পালোঁ নিমাতী ঘাট, আৰু ইমানেই ভিৰ তাত, ইমানেই ভিৰ, টিকেটে পোৱা নাযায়। আৰু এইফালে দেখিছানে টিকেট কাউণ্টাৰত কিমান ভিৰ মানুহৰ, আৰু বহুত বেছি ৰ'দো দিছিল, ৰৈ আমনি লাগি গৈছিল, কিন্তু লাষ্টত পালেও টিকেটটো। আৰু এইফালে গৈ আছোঁ আমি এতিয়া, চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া ফেৰী পৰা নামি এতিয়া গৈ আছোঁ, বলক একেবাৰে লগ পাম আইতাৰ ঘৰত। আৰু আইতাৰ ঘৰত আহি এইফালে অকণমান নিয়ম কৰিলোঁ আৰু চাইমত, আৰু গধূলি সময়ত গ'লোঁ আমি ৰাস চাবলৈ বুলি। আজিৰ ভিডিঅ'টো ইমানেই, বাই।